অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। শংকৰদেৱৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। কথা কবিতাৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণোদয়। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বনকুঁৱৰী। অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৰৎচন্দ্ৰ গোস্বামী। অসমীয়া চুটিগল্পৰ জনক বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোৰ জীৱন সোৱৰণ। কোন বছৰত এছিয়ান গেমছত বোগেশ্বৰ বৰুৱাই পদক লাভ কৰিছিল?